এফালে যাম মোৰ লগত কোন কোন আছে চাওক ই আলহাত দেখা নাই নমস্কাৰ সকলোকে আমি এফালে যাবলৈ ওলাইছো ভিডিঅ' আৰম্ভণি দেখি নিশ্চয় ধৰিব পাৰিছে আমি কলৈ যাম তেনেহলে ভিডিঅ'টো চাই থাকক কলৈ যাওঁ আমি আৰু আপোনালোকো আমাৰ লগত আহি থাকিব তেনেহলে বলক ভিডিঅ'টো আৰম্ভ কৰো Lenok. Wah, enak mama nih dia nih. Boleh kali. चलो हम लोग भी चलते हैं হেৰি কোনফালে যাব হুচুত বল যাব Tutu এফালে মামাজি সবে মিলি এফালে যাব ওলাইছো আমি কলৈ গৈ আছো আপোনাক দেখাই গৈ থাকিম তেনেহলে বলক আমাৰ লগত হয় নে কিলৈ বৰাই দি সোমাই আছো ন এটা কোনোবা এডোখৰত হেৰি এখন আছে সাইনবোৰ্ড এখন আছে আমি আহি আছো ধেমাজি জিলাৰ পশ্চিম ধেমাজিৰ বৰ আজোহা গাঁও পঞ্চায়তৰ অন্তৰ্গত এই হাবুঙলৈ ধেমাজিৰ পৰা দূৰত্ব হ'ব প্ৰায় 21 কিলোমিটাৰ এটা সৰু আজোহা কেনেকুৱা ৰাস্তা আছিল এইবিলাকৰ আগতে পানীও হয় বহুত সেইফালে এইটো হাবুং দেখিছা না এইটো হাবুং এতিয়া আমি পাই গলোহি আমি আমাৰ গন্তব্য স্থান আহি পালোহি হাবুং আমি বৰ্তমান হাবুঙত উপস্থিত হৈছোহি আৰু এইফালে আমি গৈ থাকোঁ গৈ আমি মেইন গেটখন পাম বলক তেনেহ'লে আমি ক'ৰ পালোহি ধুনু কৈ দিয়া ক'ৰ পালোহি হাবুং আহোম ৰাজ্যৰ দ্বিতীয় ৰাজধানী হাবুং এতিয়া সোমাই আহি আছো এইফালে মা আহি আছে এইফালে দেউতা এইফালে এইটো কোন এইটো কোনো কথা এইফালে এইটো এইখন গেটখন মেইন গেট এইফালে পাৰ্কিং আজি চানডে যে সেইকাৰণে মানুহ বেছি আহিছে বহুত দূৰ দূৰৰ পৰা মানুহ আহিব লৈছে আজিকালি আমি ওচৰতে থাকিও ইমান দিনে আহিব পৰা নাই নহয় আহিছো আমি প্ৰথম হা মানে ওখ বহল আৰু বুং মানে দ ঠাই অৰ্থাৎ হাবুং মানে চাৰিওফালে ওখ মাজত দ ঠাই চাউলুং চুকাফাই পাটকাই পৰ্বত পাৰ হৈ অসমত প্ৰৱেশ কৰে আৰু অসমত আহোম ৰাজত্বৰ সূচনা কৰে আহোমসকলে অসমত সোমাই ইয়াৰ ঐশ্বৰ্যত মুগ্ধ হৈ অসমক মুংডুন চুনখাম বুলি কৈছিল মানে সোণৰ দেশ অসম মেইন মন্দিৰ আমি মন্দিৰৰ ফালে গৈ আছো হাবুঙৰ প্ৰধান মন্দিৰ যাক আহোম ভাষাত চাও চেংলুং বুলি কোৱা হয় বৰ্তমান এই মন্দিৰ ভাগ কাৰিকৰী অৱস্থাত আছে অতি সুন্দৰকৈ কাম কৰিছে এইকেইটা দেখিছে না ইমান ধুনীয়া বনাইছে এইবিলাক কালাৰ কৰিবলৈ আছে ড্ৰেগন সেই কুকুৰাটো দেখিছে না এটা কথা নাই ড্ৰেগন কটাৰীটো আগৰ বহুত বছৰ আগত পোৱা গৈছিল এইফালে পৰিৱেশটো চাওক মই চাৰিওফালে অকণমান দেখাইছোঁ আমি আহিছোঁ যেতিয়া হাবুঙৰ যি জানো তাকে দুআষাৰ মই ক'বলৈ চেষ্টা কৰিছোঁ আৰু চাৰিওফালৰ পৰিৱেশটো অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ
যাতে যিসকলে নাই দেখা তেওঁলোকে অকণমান চাওক আৰু যিসকল আহি পোৱা নাই ইয়ালৈ এপাক হ'লেও আহক। আমাৰ আহোমসকলৰ দ্বিতীয় ৰাজধানী হাবুং দৰ্শন কৰকহি। ভালে এই মন্দিৰত সম্পূৰ্ণ আহোম নীতি নিয়মেৰে পূজা অৰ্চনা কৰা হয় আৰু এই মন্দিৰত সকলো ধৰ্মাৱলম্বী লোকে পূজা অৰ্চনা বা সেৱা অৰ্চনা কৰিবলৈ আহে। এইটো কিন্তু খুব ভাল কথা। ইয়াতে কেইটামান কথা ক'ব বিচাৰিছোঁ, যিসকলে আহিব বিচাৰে তেওঁলোকৰ কাৰণে সুবিধা হ'ব বুলি ভাবি ধেমাজি জিলাৰ পৰা আহি মাছখোৱা সংযোগী গড়কাপ্তানি পথেৰে শিলৈপৰা গাঁৱৰ মাজেৰে এই হাবুঙলৈ যাব পাৰি। ধেমাজিৰ পৰা প্ৰায় 21 কিলোমিটাৰ নিলগত ইতিহাসে গৰকা এই হাবুং অঞ্চল অৱস্থিত। হাবুং অঞ্চলৰ প্ৰাকৃতিক পৰিৱেশ বৰ সুন্দৰ, চাৰিওফালে গছ গছনিৰে ভৰা, দেখিবলৈ বহুত ধুনীয়া লাগিছে। আৰু ইয়াত যিসকলে দূৰৰ পৰা সেৱা অৰ্চনা আৰু পূজা অৰ্চনাৰ বাবে আহে তেওঁলোকে যেহেতু দূৰৰ পৰা আহে সেয়ে ইয়াতে এসাঁজ প্ৰীতিভোজৰ দৰে বনাই মেলি খাই যাব পৰা ব্যৱস্থাও ইয়াত আছে। ইয়াতে সুন্দৰকৈ এনেদৰে ঘৰ সজাই থৈছে আৰু ইয়াত মই ঘূৰাই ফুৰিছো। কি ডাইৰেক্টৰ কিবা হেৰি আছিলে নেকি ভিডিঅ'টো ইয়াত দিবলৈ মূল মন্দিৰত ইমানেই ভিৰ হ'ল আজি ছানডে বুলি হয়তো আমি সোমাবই পৰা নাই বৰ্তমানলৈকে। এয়া খুইদেউ আৰু দাইদেউহঁত আহিছে, ভাবিছোঁ আমি সকলোৱে আহিছোঁ যেতিয়া এপাক সেৱা নকৰাকৈ যাবলৈ ভাল নালাগিব, সেয়ে আৰু মন্দিৰৰ ফালে আকৌ মন্দিৰৰ ফালে আহি আছোঁ। এয়া মন্দিৰত সেৱা কৰিবলৈ চাওকচোন ইমান ভিৰ হৈছে। যেনে তেনে সেৱা কৰি আমি ওলাই আহিলোঁ। ইয়ালৈ আহি এটা কথা বুজিলোঁ যে মন্দিৰলৈ সোনকালে নাহিলে সেৱা কৰা অসুবিধা হয় আৰু খোৱা বোৱা ক্ষেত্ৰত বা ভোজৰ যদি ব্যৱস্থা কৰি লৈ আহে তেনেহ'লে তাৰ কাৰণেও ঠাই পোৱাটো বৰ টান হৈ পৰে। এইবিলাক টেবুলত ৰেডি কৰি থোৱা আছে, ভিডিঅ'টো চাই থাকক। সোনকালে চ'ত ভাত বনাই আছে। কি আমি এতিয়া ঘূৰি আহিলোঁ হাবুঙৰ পৰা। হাবুঙত কেনেকুৱা লাগিলে? ভাল লাগিলে। খানাটো খাই ভাল লাগিলে। মামাহঁতৰ লগতে আমি খানাটো খাই দিলোঁ আৰু ন। এতিয়া আমি গৈ আছোঁ ঘৰলৈ। পাই গ'লোহি হাবুঙৰ পৰা। ভিডিঅ'টো ইমানতে সামৰিছোঁ। বাই বাই। শেষৰ ফালে কেইকপিমান ফটো আপলোড কৰি ৰাখিছোঁ। এয়া মা দেউতা আৰু দাইদেউহঁতে এনেদৰে ফটো কেইকপি মেমৰি হিচাপে থাকি যাওক বুলি, প্ৰথম যিহেতু হাবুং গৈছিলোঁ সেইবাবে।
এটি নতুন ভিডিঅ'ৰ সৈতে লগ পাম আজিলৈ তেনেহ'লে আহিছোঁ বাই